Hello everyone, আজি দুপৰীয়া হাজত বৰ বেছি এটা হেভি বনাব মন যোৱা নাছিলে আৰু খাব মন যোৱা নাছিলে কাৰণ গাটো বেয়া তো আজি পটলৰ চব্জি বনাইছিলোঁ তো মই কেনেকেনো বনাইছিলোঁ পটলৰ চব্জি চাওঁ বলক এবাৰ তো পটলখিনি মই পানীত এনেদৰে ভিগাই ৰাখোঁ নহ'লে যদি পানীত ভিগাই নাৰাখোঁ তেতিয়াহ'লে সোনকালে বেয়া হৈ যায় যদি আপোনালোকে পানীত ভিগাই ৰাখিব তেতিয়া সোনকালে বেয়া হৈ নাযায় তো প্ৰথমতে পটলখিনি মই এনেদৰে ক্লিন কৰি ল'লোঁ ক্লিন কৰাৰ পিছত এনেদৰে কাটি লৈ মই সৰিয়হটো হাফ ফ্ৰাই কৰি ল'লোঁ তাৰপিছত সেই তেলতে মই দিলোঁ 1 স্পুন জিৰা তেজপাত আৰু জলকীয়া দি ভাজি লোৱাৰ পিছত তাত দিলোঁ অনিয়ন পেষ্ট ঢালিলোঁ তাৰপিছত দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্ট ঢালিলোঁ তাৰপিছত টমেটো পেষ্ট ঢালি অলপ সময়ৰ কাৰণে সিজাই ল'লোঁ তাৰপিছত দিলোঁ হালধি গুড়ি জলকীয়া গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু নিমখ দি অলপ সময়ৰ কাৰণে সিজিব দিলোঁ তাৰপিছত দিলোঁ কাজু পেষ্ট অলপ ঢালি দিলোঁ দিয়াৰ পিছত সেয়াও সিজিবলৈ দিলোঁ তাৰপিছত মই পটলখিনি দি পিনি অলপ সময়ৰ কাৰণে সিজাই ল'লোঁ তো কেনেকুৱা লাগিলে পটলৰ চব্জি জনাব থেংক ইউ